তোমাৰো বহুত দিনৰ মূৰত আহিলি দে মই আহিলো ৰ তহঁতৰ ঠাইবোৰ চাবলৈ কিন্তু ইমান থাৰ্ড ক্লাছ ঠাই বাপৰে বাপ এইবোৰ ইচ বোকা বোকা হয় এইবোৰ কি দেখা নাই নেকি কি বোকা গাঁৱৰ কথা কয় সি আমাৰ ইয়াত যিমান কালভাৰ আছে না তহঁতৰ সিমান দলঙো নাই শৰাইঘাট দেখিছ টিভিত দেখিছ চাগে ক'ত দেখিবি তহঁতৰ তাত টিভিয়ে নাই তাততো যিমান হাইট তাত চাই বেছি না টিভি আছে আমাৰ আচ্ছা আৰু শৰাই ইহঁতৰ কথা কৈছে না বাইপেৰে বনাই লৈছি নেকি এখন গুৱাহাটী আমাৰ দেউতাই নবনাব পাৰে কিন্তু শৰাইঘাট এখন নাম আছে আমাৰ চহৰৰ দেউতাৰ বাহিৰে কৰাই তোৰ মা ইয়াৰে কিন্তু দেউতা আমাৰ চহৰৰ বাহিৰে তো এৰে না ইয়াৰে মা মাইৰে হলে কি পৰাই হ'ল হৈছে হলে কি হ'ল মা মাইৰেৰ পৰাই হৈছে তো বাপৰে ইমান খোজ কাঢ়িব লাগে তহঁতৰ ফালে এখন গাড়ী নাই আমাৰ চহৰৰ ফালে চাগে ৰাস্তা ওলালেই গাড়ী তোৰ বাক বাচোন মোৰ 4:00 পাৰি গলো চাদাত কি কেঁচৰ থাকে নেকি ই তাক কেঁচাৰ ফাছে আৰু যা যা ৰজনী লৈ আহিবি ৰজনী আমাৰ ৰজনী নাই বিজুৱে ইমান লেট কৰিলে বাপৰে বা ইমান দূৰত দোকান নে সেই এনেকুৱা ঠাই মানে আহিয়ে ভুল কৰিলো ইমান লেট গাৰ্লফ্ৰেণ্ডৰ ফোনচোন হেল্ল' কি কৰিছা মই মামাহঁতৰ ফালে আহিলো বাপৰে ইমান বোকা পানী ইমান থাৰ্ড ক্লাছ ঠাই বাপৰে নোৱাৰি আৰু এনেকে থাকিব কি কৰিবা আৰু সেইকাৰণে মই মামাহঁতৰ ঘৰলৈ নাযাওঁ বাপৰে আমাৰ দেউতাৰে ভুল মাক এনেকুৱা ঠাইত মানে বিয়া কৰালে মই একো নাই দেই কিন্তু গাঁৱৰ ছোৱালীবিলাক বৰ ধুনীয়া নাচাবা দেই হেল্ল' গাঁৱৰ ছোৱালীবিলাক নাচাবা নাচাও নাচাও কি চাবি নাচাও বেবি থাৰ্ড ক্লাছ চালা কুত্তা মই নাচাও বুলি কৈছো না আৰে বাবা হেল্ল' চালা ইমান ফাল্টু নেটৱৰ্ক এটা টাৱাৰ পাই নাই বাপ তাই বা কি ভাবিলে আজি নেটৱৰ্কে নাই বাপ ইয়াৰ এটা টাৱাৰো নাই এনেকে নোৱাৰি আৰু গাঁৱত থাকিব এইটো টাৱাৰ চোন টাৱাৰৰ চেহেৰা গাঁৱলীয়া ভেন্দি হেন পাইছো তাকো নেটৱৰ্কে নাই বাপৰে বাপ টাৱাৰ কি ভাবিলে আৰু বাপৰে ইমান গাঁৱৰ নেটৱৰ্কৰ কাৰণে মই তাইৰ কাৰণে তাইৰ লগত ব্ৰেকআপ হ'ল আজি ফেচবুকত পতাইছিলো তাকো বেলেগৰ প্ৰফাইল পিকচাৰ দি টাৱাৰটো উঠিয়ে চাওঁ নেকি ভাঙিয়ে পৰে নেকি চাওঁ ইয়াতো নেটৱৰ্ক নাই চোন হেল্ল' বেবি আজি গাঁও কাহি এর কাৰণে আজি পঢ়িলো গাঁও ফটোৱা গাঁও আৰু এর কাৰণে সব লাইফ চেঞ্জ হৈ গ'ল মোৰ মোবাইলটো আৰু কি হ'ল অন নোহোৱালচোন চাদা দি কাম চলাব লগা হলাই শিখৰ সপ্তাহে নেটলাক দোকানী বাকী পইচা নাই মোৰ চলি বুলি নহয় দোকানী বাজা বুলি চালা চাদা খান্তি খাওঁ ৰক শুনিয়েতো মাল চাল খাই পৰি আছে পাই চালানী মাল পাওঁ টাউনত নেকি ভাইটি কোনে চাও বাপা মাল খাইছ এইবোৰ নালাৰিব আপুনি কিবা লাৰি আছে আপুনি গাঁৱলীয়া চাও উঠাচোন নালাৰিব এইবোৰ কি হৈছে ক নালাৰিব এইবোৰ একো হোৱা নাই মোৰ আপোনালোকৰ গাঁৱৰ কাৰণে মোৰ জীয়া ফুলৰ ব্ৰেকআপ হ'ল তোৰো জীএফ আছে চেহেৰা তাৰ কিমান পঢ়াই তই বেলেগৰ প্ৰফাইল এটা দি বাদ দিয়ক এইগিলা এইবোৰ আপুনি যাওক আপুনি গেলাখৰ বাৰী কি জানে গাঁৱলীয়া ফুট মোক মাই দিছি আকৌ কৈ বনাই আছে গলি কৈ কবি কুত্তা চাব অকল দেখোন চহৰৰ মাল পাওঁ এতে বহি আছিল মই ভালকে সুধিলো কি কিবা প্ৰেমৰ কথা ক'লাৰে কি মোক প্ৰেমৰ কথা কয় আপোনাৰ দুটা তিৰি মোৰ তিনিটা তিৰি আৰু সেইগিলাখান বাদ দিয়কচোন আমাক হেৰি বুলি কৈছি গেলা খাওঁ বুলি কৈছি কি হ'ল তাতে সেইটো হৈ দিয়কচোন সেইগিলাখান পিছৰ হ'ব দিয়ক আপুনি সোধকচোন কি কৈ কি আমি কি
মই যাওঁ দিয়ক চাইড দিয়ক অলপ নহয় ৰচি হেৰি পঢ়া কিমানত তই মই ডিগ্ৰী কমপ্লিট হ'ল মোৰ এইবাৰ পঢ়া দে তই ডিগ্ৰী কমপ্লিট হ'ল এইবাৰ তাৰিয়ে কথা নাই দেখোন কেনেকে ডিগ্ৰী পাছ কৰিলি তই ডিগ্ৰী কমপ্লিট হ'ল এইবাৰ নলবাৰী কলেজৰ পৰা মই যাওঁ দিয়ক চাইড দিয়ক ৰ ক'ত যা তই ৰ চাইড দিয়ক হে হা উঠলি গুচি যাবি শুনছা না দুটা মোবাইল চুইচ অফ এনে মোবাইলটোতে লাগি থাকে তুই ৰিকু আমাৰ পেহীৰা পাতো দেখিছা নেকি এটা দিছে কেপি গোৱা মাই লো লো খা বল তাক মিষ্টি হোৱা পাতা পেহীৰে পানা তাক কটাকে ঘৰত পঠাব লাগে কুকুৰ বুলি ভাবিছে নেকি মোক বাই গেলা ফোনটো এখেনে চুইচ অফ কৰে ইয়াৰ মোবাইলটোতে ৰেষ্ট কৰি থাকে হোক বেগাল চলিৰ স্বভাৱ হেঙিয়া বিশ্বাসটো বৰ্তা হৈ গৈছে কি যি হ'ব তাৰ লগতো এইটো নেকি না তাক মাউলে কোনোবা এই বস্তু ধুনি ঘৰ চলি দেখাই নাই না চলি উঠছো নুঠ কি হৈছে তহঁত ইমান টাইম ক'ত গৈছিলি কি হৈছে তোৰ কচোন দে ক'ত গৈছিলি ইমান টাইম মই মাছটো লগ পাইছিলো কিয় না কৰা দে তহঁতৰ গাঁৱৰ দুজনে মোক মাৰিলে কোনিয়া তোক কোৱাছি এজন শকতে আৰু এজন ওখকে এই কলটি আৰু বৰ্মন ভাই সেনেতে এনে নাম ৰে কি কৈছিলা চাওঁ চাওঁচোন তই তহঁতৰ গাঁৱক বেয়াকে কৈছিলো এইগিলাখানে ভুল কৰা সেই গাঁৱৰ কথা বেয়াকে ক গাঁৱৰ মানুহ বহুত সহজ সৰল এইগিলা গাঁৱৰ কথা বেয়াকে শুনবে নৰে মোৰ সেইটোৱেতো ভুল হ'ল এইগিলা নকটি তই বল বতাব একো ডাঙাই দুজনৰ কাৰণে ঢাকা থাকি নাযাগে আৰু মোবাইলটো আছিছ পাই তোৰ মোবাইলটোৱে টাৱাৰৰ পৰা পৰি টাৱাৰৰ কিয় উঠছা তই টাৱাৰৰ নেটৱৰ্ক পোৱা নাছিলো দেউতাৰ বাবে টাৱাৰত আছে নেকি লৈ যা তাক হাই গাইজ প্ৰথমতে সকলো অসমবাসী ৰাইজলৈ আমাৰ অসমীয়া ব্ৰাদাৰ্ছৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আমাৰ এইটো প্ৰথম ভিডিঅ' লগতে মানে বহুখিনি আমাৰ ভুল ভ্ৰান্তি হ'ব পাৰে আৰু হোৱাটো চিয়ৰে আৰু যিখিনি ভুল ভ্ৰান্তি আমাৰ কমেণ্ট বক্সত জনাব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব